সকলোকে নমস্কাৰ। SSC GD 2024 যদি আপুনি SSC GD 2024 কাৰণে ফৰ্ম ফিল আপ কৰিছে তেন্তে আপোনাৰ কাৰণে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'ব। আপোনালোকে জানে আপোনালোকৰ পৰীক্ষা কাহে ওচৰ চাপি আহিছে আৰু আপোনালোকৰ পৰীক্ষাত অবজেক্টিভ টাইপ প্ৰশ্ন দেখিবলৈ পোৱা যাব। এটা প্ৰশ্ন আৰু 4টা উত্তৰ দিয়া থাকে, তাত আপোনালোকে কোনটো সঠিক উত্তৰ হয় তাত টিক মাৰিব লাগে। এতিয়া কথাটো হ'ল বহুত ল'ৰা ছোৱালীয়ে পঢ়িব সময় নাপায়, নপঢ়াকে পৰীক্ষা দিবলৈ যায়। এতিয়া সিহঁতি কি কৰে, অনুমান কৰি এই প্ৰশ্নৰ উত্তৰ এইটো হ'ব পাৰে বুলি টিক লগাই আহে। কিন্তু এনেকৈ যদি টিক মাৰে তেতিয়াহ'লে এইটো সঠিক নে? টিক মাৰিলে কি নেগেটিভ মাৰ্ক বহুত বেছি কাটিব নেকি? আপোনাৰ লাভ হ'ব নে লোকচান হ'ব? যদি এনেকৈ অনুমান লগাই যদি টোক্কা মাৰে আপোনালোকৰ কি লাভ হ'ব? কেনেকৈ টোক্কা মাৰিব লাগিব? এইখিনি কথাই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকক মই জনাম, আপোনালোকক মই বুজাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে চাব। আৰু যদি এতিয়ালৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই SSC GDত ইণ্টাৰেষ্ট ৰখাৰ কাৰণটো আপোনালোকক মই আগতেও কৈছোঁ, মই নিজে SSC GDৰ ছিলেকশ্যন কেণ্ডিডেট হয়। সেইকাৰণে মই SSC GDত ইণ্টাৰেষ্ট ৰাখোঁ আৰু মই ভাবোঁ যে কাৰো একো ভুল নহওক, SSC GD ধুনীয়াকৈ আপোনালোকে পৰীক্ষাটো দি আহিব পাৰে। আৰু মোৰ এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক। আহক মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। আপোনালোকৰ টোটেল 80টা প্ৰশ্ন আহিব আৰু প্ৰত্যেক প্ৰশ্নত 2 মাৰ্ককৈ থাকিব। টোটেল 160 মাৰ্কৰ আপোনালোকৰ এক্সাম হ'ব SSC GDৰ। কম্পিউটাৰ বেছ এক্সাম হ'ব, এইটো আপোনালোকে জানে। কেনেকৈ দিব লাগিব যদি নাজানে, মোৰ এই চেনেলত ভিডিঅ' আছে, আপোনালোকে তাত গৈ চালে ধুনীয়াকৈ আপোনালোকে কৰিব পাৰিব। 80টা প্ৰশ্ন হ'ব। এতিয়া নেগেটিভ মাৰ্কৰ খেলাটো আপোনালোকক মই বুজাম। নেগেটিভ মাৰ্ক 0.25 নেগেটিভ মাৰ্ক আছে আপোনালোকৰ। এতিয়া 0.25 মানে কি বহুতে বুজি নাপায়। এইটো কেলকুলেশ্যন কেনেকৈ হয় এই কথাটোৱে বুজি নাপায় বহুতে। এতিয়া নেগেটিভ মাৰ্ক থাকিলে প্ৰশ্নবিলাক এৰি আহিব লাগিব নেকি, নজনাবিলাক, এইবিলাক কথাটো মানুহ বুজি নাপায়। এইটো বুজাম মই। 0.25 মানে এটা প্ৰশ্নৰ উত্তৰ যদি আপোনালোকৰ ভুল হয় তেতিয়াহ'লে 0.25 মাৰ্ক কাটিব। 2টা ভুল হ'লে 0.50, 3টা ভুল হ'লে 0.75, 4টা যদি ভুল হয় তেতিয়াহ'লে আপোনালোকৰ 1 নম্বৰ কাটিব। 80টা প্ৰশ্নত যদি আপোনালোকে 4টা প্ৰশ্ন ভুল কৰে তেতিয়াহ'লে 1 নম্বৰ কাটিব। সেই তেনেকৈ 8টা যদি ভুল কৰে তেতিয়াহ'লে আপোনালোকৰ 2 নম্বৰ কাটিব। মানে 8টা যদি প্ৰশ্ন ভুল কৰে তেতিয়াহ'লে আপোনালোকৰ এটা প্ৰশ্ন শুদ্ধ হৈছিল, তাৰ মাৰ্ক কাটি ল'ব 2 নম্বৰ। 8টা প্ৰশ্ন ভুল হ'লে 2 নম্বৰ কাটি ল'ব। এইখিনি আপোনালোকে বুজি পালে চাগে। এতিয়া আপোনালোকক মেইনটো জনাম, ঠিক আছে। যদি 80টা প্ৰশ্নৰ ভিতৰত আপোনালোকে 60টা প্ৰশ্নৰ উত্তৰ ঠিক ঠাক কৰিলে, এক্সামত ঠিকেই জানিছিলে আপুনি বা অলপ গেষ্ট কৰি আপোনালোকে ঠিক ঠাক 60টা প্ৰশ্নৰ উত্তৰ কৰিলে, ঠিক আছে। এইটো অকলে এটা ছাবজেক্টৰ নহয়, মেথ ৰিজনিং চব মিলাই 60টা প্ৰশ্ন আপোনালোকে কৰিলে। এতিয়া 20টা কুৱেশ্যন এনেকুৱা আছে তাত আপোনালোকে একোৱেই নাজানে, টোটেলি টোক্কা মাৰিব লাগিব। 20টা প্ৰশ্নত টোটেলি টোক্কা মাৰিব লাগে, একোৱেই নাজানে আপোনালোকে। এতিয়া টোক্কা কেনেকৈ মাৰিব? টোক্কা মাৰিলে, অনুমান কৰি লগালে আপোনালোকৰ ফাইদা হ'ব নে লোকচান হ'ব, এই কথাটো মই জনাম। এতিয়া ভাবিলে 20টা প্ৰশ্নৰ উত্তৰত আপোনালোকে চব টোক্কা মাৰি দিলে। যেনেকৈ এটা কুৱেশ্যন 4টা এনচাৰ আছে, 20টা কুৱেশ্যন, সেইটো কুৱেশ্যনৰ উত্তৰ এইটো হয় নেকি বুলি টোক্কা মাৰি দিলে। এনেকৈ টোক্কা মাৰি 20টা প্ৰশ্নৰ উত্তৰ আপোনালোকে কৰি আহিলে, ঠিক আছে। এতিয়া আপোনাৰ লাভ হ'ল না লোকচান হ'ল এইটো মই আপোনালোকক জনাম। কেলকুলেশ্যন কৰি যাম, ধুনীয়াকৈ বুজি পাব। আপোনাৰ এক্সামত বহুত সহায় হ'ব। আপোনালোকৰ বহুতে ভাবে যে নেগেটিভ মাৰ্ক থাকিলে নাজানিলে প্ৰশ্নবিলাক এৰি থৈ আহিব লাগে, কিন্তু এনেকুৱা একো নহয়, ঠিক আছে। এতিয়া 20টা প্ৰশ্নৰ উত্তৰ আপোনালোকে কৰি আহিলে, তাত কি হ'ল, আপোনালোকৰ 20টাত 16টা ভুল হৈ গ'ল, ঠিক আছে। 16টা আপোনালোকৰ ভুল হৈ গ'ল। এতিয়া যদি 16টা যদি ভুল হৈ গ'লে নাম্বাৰ আছে, নেগেটিভ মাৰ্ক আছে 0.25 নেগেটিভ নাম্বাৰ আছে। 16টা ভুল হৈ গ'ল আৰু 4টা খালি আপোনালোকৰ শুদ্ধ হ'ল। টোক্কা মাৰিছিলে তাততো সকলো সত্য হ'ব এইটোতো কথাই নাই, তাত কিছু এটাই সত্য হ'ব। তো 4টাহে শুদ্ধ হ'ল। 20টাত টোক্কা মাৰি আহিছিলে, 4টা কুৱেশ্যন উত্তৰ শুদ্ধ হ'ল, 16টা ভুল হ'ল। এতিয়া 4টা যদি শুদ্ধ হ'লে 2 নম্বৰকৈ পালে, আপোনালোকে কিমান পালে? 8 পাই গ'ল 4টাত, ঠিক আছে। এতিয়া 16টা ভুল হ'ল, ইয়াত কি হ'ল মানে এইটো বেয়া কৰিলোঁ নেকি, টোক্কা নামাৰিব লাগিছিল নেকি, এইটো কথাটো শুনক। 4টা যদি শুদ্ধ হ'ল 2 নম্বৰকৈ আপোনালোকে পালে, 8 নম্বৰ পালে। 16টা যদি ভুল হ'ল, এতিয়া ভাবক 8টা ভুল হ'লে 2 মাৰ্ক কাটিব, হা। 16টা ভুল হ'লে কিমান মাৰ্ক কাটিব? 4 মাৰ্ক কাটিব। ক্লিয়াৰ আছে? 8টা ভুল হ'লে 2 মাৰ্ক কাটিব, মানে 8টাৰ ডাবুল যদি ভুল হয়, 16টা ভুল হয় তেতিয়াহ'লে 4 মাৰ্ক কাটিব। এতিয়া চাওক, আপোনালোকে টোটেলি 20টা কুৱেশ্যন টোক্কা মাৰোঁতেও আপোনালোকৰ 8 নম্বৰ পালে, 4 নম্বৰ গ'ল ইয়াত। তেতিয়াও আপোনালোকৰ 4 নম্বৰৰ ফাইদা হৈ আছে, ঠিক আছে। এনেকুৱা কোৱা নহয় যে মই প্ৰত্যেকটো কুৱেশ্যনেই আপোনালোকে টোক্কা মাৰি আহিব এক্সামত গৈ, কিন্তু আপোনালোকে যদি কিছু শতাংশ যদি একোৱে নাজানে, সেইটো আপোনালোকে এৰি থৈ নাহিব।
অলপ কিবা এটা অনুমান কৰি তাত যদি আপোনালোকে ঠিক ঠাককৈ যদি কৰি আহে তেতিয়াহ'লে 20টা কুৱেশ্যনত টোক্কা মাৰোঁতে 3-4টাতো আপোনালোকৰ শুদ্ধ হ'বই হ'ব, অভিয়াছলি হ'বই হ'ব। বহুতৰতো বহুত বেছিও হৈ যায় টোক্কা মাৰোঁতে, একদম জেগাত লাগেহি। এতিয়া যদি 4টাও যদি 20টা কুৱেশ্যনত যদি 4টাও শুদ্ধ হয় তেতিয়াহ'লে 8 নম্বৰ পাব, আৰু 16টাও যদি ভুল হয় 4 নম্বৰহে কাটিব। 4 নম্বৰটো আপোনালোকৰ ইয়াতো প্ৰফিট হৈ আছে। ইয়াত যদি 60টা কুৱেশ্যন আপোনালোকে কৰিলে, 60টাত যদি আপোনালোকৰ 20টা কিবা এটা কৰি আপোনালোকে 40 নম্বৰ উঠালে, প্লাছ ইয়াত 4 নম্বৰ ইয়াত পালে, তেতিয়াও আপোনালোকৰ 44 নম্বৰ হৈ আছে। ঠিক আছে, এইটো নম্বৰ এনেই মই কেলকুলেশ্যন কৰি দেখাইছোঁ, এনেকুৱা নাভাবিব যে ইমান পালে আপোনালোকে ছিলেকশ্যন হৈ যাব। ঠিক আছে, নেক্সট ভিডিঅ' আপোনালোকক মই জনাম যে এইবাৰ 26,000 ভেকেঞ্চি আছে, 26,000 ভেকেঞ্চিত কিমান মানুহে ফৰ্ম ফিল আপ কৰিছে, আৰু মানে ভেকেঞ্চি কম থাকিলে আমাৰ লাভ হ'ব না লোকচান হ'ব, এইবিলাক কথা আপোনালোকক মই ডিছকাছ কৰিম। সেইকাৰণে মই আপোনালোকক মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে কৈছোঁ। আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন বাটনটো প্ৰেছ কৰি লওক, আৰু সকলোকে SSC GD যিমান কেণ্ডিডেট আছে সকলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। জয় হিন্দ, জয় ভাৰত।